দুটা PDF ফাইল এটা কৰিব লাগে সো কেনেকৈ কি কৰিব মই এইটো ভিডিঅ'ত কম সো হেল্ল' ফ্ৰেণ্ডছ মোৰ নাম নাম আপোনালোকে আছে টেক ফৰ অসম সো দেৰি নকৰি মই মোৰ লেপটপৰ স্ক্ৰীনত দেখা আছোঁ কেনেকৈ দুটা আমি PDF ফাইল এটা ফোল্ডাৰত বা এটা ফাইলত কেনেকৈ আনিম সো ফ্ৰেণ্ডছ আমি আমাৰ ক্ৰম ব্ৰাউজাৰত গৈ পেলাই এডব মাৰ্জ PDF ফাইল বুলি সাৰ্চ কৰি ল'ব লাগিব আৰু ফ্ৰেণ্ডছ এই ৱেবছাইটটো একদম ফ্ৰী ৱেবছাইট হয় আপোনালোকে ইয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি PDF ফাইল বিলাক মাৰ্জ কৰিব পাৰিব ঠিক আছে সো আমি এনেকৈ টাইপ কৰাৰ পিছত এনেকৈ এখন উইন্ডো ওপেন হ'ব তাৰ পিছত প্ৰথম যোনটো লিংক আহিব তাতে আমি ক্লিক কৰিব লাগিব ঠিক আছে সো এটা মই ক্লিক কৰোঁ সো ক্লিক কৰাৰ পিছত আকৌ এখন এনেকৈ উইন্ডো ওপেন হ'ব য'ত লিখা থাকিব মাৰ্জ PDFs তাৰ তলত লিখা থাকিব সিলেক্ট ফাইলছ তাত আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকৈ আমাৰ উইন্ডো ওপেন হ'ব আৰু আপোনাৰ ফাইল কেইটা য'ত আছে তাতে সাৰ্চ কৰি ওপেন কৰি ল'ব লাগিব ঠিক আছে সো মই এটা ওপেন কৰি লওঁ সো যিকোনো দুটা ফাইল ওপেন কৰি লওঁ যি দুটা ফাইলছ আমি মাৰ্জ কৰিব লাগিব মানে জয়েন কৰিব লাগিব সো ওপেন কৰাৰ পিছত কিবা এনেকুৱা এখন উইন্ডো আপোনালোকে দেখা পাব ঠিক আছে সো তাৰপিছত ৰাইট সাইডে দেখাব মাৰ্জ বুলি তাতে ক্লিক কৰিব তাৰপিছত এনেকৈ এখন উইন্ডো ওপেন হ'ব তাত লিখা থাকিব জাষ্ট এ মোমেণ্ট তাৰপিছত আপোনাৰ ফাইলটো ডাইৰেক্টলি আপোনাৰ ডাউনলোড ফোল্ডাৰত সোমাই যাব ঠিক আছে সো এনেকৈ আপুনি আপোনাৰ PDF ফাইলটো ফ্ৰীলি মাৰ্জ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব যদি চেনেল নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ট্ৰিক্স এণ্ড টিপছৰ কাৰণে চলক নতুন ভিডিঅ' তেতিয়াহ'লে বাই বাই জয় আই অসম